Good morning, good morning. এতিয়া সময় নষ্ট নকৰি ক্লাছটো আৰম্ভ কৰোঁ। আজি তহঁতক মই ফকৰা যোজনা কেইটামান সুধিম, তহঁতি উদাহৰণৰ সৈতে মোক বুজাই দিব লাগিব। এতিয়া প্ৰথমতে বিকিয়ে কচোন, খাই পাত ফলা ফকৰা যোজনাটো ভালদৰে মোক বুজাই কচোন। গাধ ঐ গাধ, কি কলি তই? ইয়াৰ উদাহৰণ তই কি কলি? তোৰ মূৰটো উদাহৰণ দিছ তই। এইটো খাই পাত ফলা মানে অশলাগী মানুহক কয়, যেনিবা তই কাৰোবাক সহায় কৰিলি, সহায় কৰাৰ পাছত তোৰ গুণ নেগায়, যেনিবা তোক পাহৰি থাকিলে সেইটো কথা, তোক বাটে পথে দেখিলেও নেমাতে, তেনেকুৱা মানুহক কয় খাই পাত ফলা বুলি। তাৰ কথা শুনা তাৰ। বাৰু এতিয়া ৰকিয়ে কচোন, এপাচি শাকত এটা জালুক, তই এই ফকৰা যোজনাটো ভালদৰে বুজাই দে। পাৰিম, এইটো তিনেই সহজ মোৰ কাৰণে। ছাৰ, এপাচি শাকত এটা জালুক মানে হৈছে, ধৰি লওক এতিয়া যেনিবা আপোনালোকৰ ঘৰত এটা সকাম এটা পাতিলে দেই, তালৈ যেনিবা আপুনি এপাচিমান শাক গোটালে, এতিয়া যেনিবা সেই এপাচি শাকত দিবলৈ তাৰমানে আপুনি কিবা সেই জালুক বিচাৰিলে যেনিবা দেই, জালুক দিলে কেলে সেই শাকবিলাক খাবলৈ এনেও বৰ সোৱাদ নহয় জানো? এতিয়াতো আৰু অকণমান ধৰক লকডাউন হৈ আছে, আধা আধি লকডাউন হৈ আছে, গতিকে আপুনি যেনিবা সেই গেলামালৰ দোকান এখনলৈ গ'ল আৰু সেই তাত যেনিবা জালুক বিচাৰিলে, তাত যেনিবা সেই জালুক শেষ হ'ল আৰু তেনেকৈ আপুনি জালুকটো যেনিবা দোকানত নাপালে আৰু তেনেকৈ আপুনি অতি কষ্টৰে বিচাৰি যেনিবা যেনে তেনে এটা জালুক বিচাৰি পালে দেই ঘৰতে ক'ৰবাত। এই জালুকটো যদি আপুনি এটা শাকত দি দিয়ে, এপাচি শাকত, তেনেহ'লে কওকচোন বাৰু ছাৰ, সেই জালুকটোৱে কিবা বাৰু জ্বলা উলিয়াবনে, কিবা বাৰু সোৱাদ কৰিবনে? একো সোৱাদটো নহ'ব ন ছাৰ, এনেই আপোনাৰ সেই শাকখিনিহে নষ্ট হ'ব, আৰু সোৱাদ হ'লেহে খাবলৈ ভাল লাগে শাকখিনি, একদম মানে সোৱাদযুক্ত হয় শাকখিনি, আৰু নহ'লে ধৰক জ্বলা চলা নহ'লে একদম হেক লাগে, একদম কিবা ভাল নালাগে। সেইটোৱে ছাৰ এপাচি শাকত এটা জালুক মানে। হে ভগৱান, এইকেইটা কি ল'ৰা ছোৱালী পালো বাৰু মোৰ স্কুললৈ আহিবলৈ পালেনে বাৰু সিহঁতি? ৰাম 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 ৰাম। এপাচি শাকত এটা জালুক মানে হৈছে, আমাৰ এতিয়া ইয়াত অসমতে কিমান পঢ়া শুনা ল'ৰা ছোৱালী আছে, সেই পঢ়া শুনা ল'ৰা ছোৱালীখিনি অনুপাতে চাকৰি আছে জানো? কিমান নিবনুৱা সমস্যা দিনে দিনে বাঢ়ি গৈছে, কিন্তু কেতিয়াবা এটা চাকৰি ওলাব, চাকৰি সংখ্যা থাকিব তোৰ 5টা বা 6টা পোষ্ট, আৰু তাত লাখ লাখ ল'ৰা ছোৱালীয়ে ইণ্টাৰভিউ দিবলৈ যায়। সেইটো তেনেকুৱাটোকে বুজাইছে মানে এপাচি শাকত এটা জালুক মানে। এতিয়া মুন্নাই আঁঠুৱা চাই ঠেং মেলা, এই ফকৰা যোজনাটো তই ভালদৰে বুজাই দে। কি কলি তই? এইকেইটা খালে মোৰটো মানে এহেঁতি খালে মানে এহেঁতক কোৱা হ'লে মই স্কুলৰ পৰা এতিয়াই মানে বাহিৰ কৰি দিলোঁ হৰণ। আঁঠুৱা চাই ঠেং মেলা মানে হৈছে যিটো তোৰ সামৰ্থ্য। এতিয়া ধৰ তোৰ ওচৰত 1000 টকা এটা আছে, তই যেনিবা 10,000 টকা বস্তু এটা ল'বলৈ তই মন কৰিছ, তই পাৰিবি জানো ল'ব? তই ল'বও নোৱাৰিবি, তোৰ মনটো বেয়া হ'ব। সেইটো কাৰণে মানে যিটো সামৰ্থ্য মানুহে সেইটোহে আশা কৰিবলৈ কৈছে, সেইটোকে কৈছে মানে আঁঠুৱা চাই ঠেং মেলা। হ'ব, এতিয়া ক্লাছটো সামৰিছোঁ, তহঁতৰ লগত আৰু বেছি দেৰি থাকিলে মই পাগল হ'ব লাগিব।
যিটোৱে দম দিলে নহয় হামক বুলি ক'বলৈ সাহসটো নহ'ল পাই বাৰু বন্ধুসকল আপুনি যদি আপোনাৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাইডত থকা ঘণ্টিটো দবাই অল কৰি দিব আৰু শেষলৈকে ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত